নমস্কাৰ। আজি আঘোণ মাহৰ 29 তাৰিখ 16 ডিচেম্বৰ শুক্ৰবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি সূৰ্য উদয় 6:05:25 সূৰ্য অস্ত 4:27:35 আজি কৃষ্ণ অষ্টমী তিথি ৰাত্ৰি ঘণ্টা 3:02:30 নক্ষত্ৰ পূৰ্ব ফাল্গুনী দিনৰ ঘণ্টা 7:34:30 আজি জন্ম সিংহ ৰাশি দিনৰ ঘণ্টা 2:04 কন্যা ৰাশি। আজি মৰণৰ দোষ নাই দিনৰ ঘণ্টা 7:34:30 মৰণৰ দোষ 2 পাত। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশি জাতক জাতিকাসকলৰ সমস্যা সমাধান আশা পূৰণ মনত উঠা আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃষ ৰাশি জাতক জাতিকাসকলৰ অশান্তি বৃদ্ধি হতাশা অভাৱ বৃদ্ধিৰ যোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যসিদ্ধি মনোবল বৃদ্ধি শুভ সংবাদ লাভৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভকৰ্ম সুখ ভোগ প্ৰশংসা লাভৰ যোগ। সিংহ ৰাশিৰ খেলিমেলি হতাশা দুশ্চিন্তাৰ যোগ দেখা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক অশান্তি বয় মনত শংকা আদি অশুভ ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দুঃসংবাদ মনত ভয় বয়ৰ যোগ। বৃশ্চিক ৰাশিৰ দুৰ্ঘটনা ভয় নানান বিপদ ধন নাশৰ যোগ দেখা যায়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ ভয় বয় অশান্তি আদি অশুভ ফল। মকৰ ৰাশিৰ মনত ভয় ধন নাশ বন্ধু বিৰোধৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ দ্বাৰা ক্ষতি মনোমালিন্য শত্ৰু বৃদ্ধিৰ যোগ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শিৰোৰোগ হতাশা উদ্বেগ আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।